Good morning everyone. Welcome to Uttam Pro Official. আজি এতিয়া আমি আহিছো Konark for risk experience. এতিয়া পুৱা 8:30 বাজিছে কিন্তু এতিয়া চাওকচোন মানুহৰ ভিৰ। ইয়াৰ ভিতৰলৈ আমি সোমাই যাম আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাই যাম। এইটো হৈছে বিখ্যাত Konark মন্দিৰ। টিকট কৰিলো টিকট সিস্টেম দেখিছে না এনেকুৱা এতিয়া আমি উপস্থিত আছো Konark টেম্পলত আৰু ইয়াৰ লগত আছে আমাৰ দাদা হাই কৈ দিয়া হাই ইয়া দাদা কোনজনী বৰ বৰ লগা আছে কিবা ক'বলৈ কৈ দিয়া নিশ্চয় আৰু এখেতে হৈছে আমাৰ গ্ৰুপটো লিডাৰ ইয়াক মই পৰিচয় কৰাই দিছো পুৰা এন্টাৰটেইনমেন্টত আছে দেই হয় হয় সকলো এন্টাৰটেইনমেন্ট আছে সকলোৱে Konarkৰ চাৰিফালে পৰিভ্ৰমণ কৰিম বৰ ধন্যবাদ চাই লও আকৌ কথা পাতিম আমি নিশ্চয় ঠিক আছে হয় 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 সকলোকে দেখুৱাই দিছো আমাৰ লগত আহা हमको ভালো करना এইফালে আমাৰ মা পাপা বা ভিন্দি সকলো আহিছে এইফালে চাওক সকলোকে দেখুৱাইছো আমি এতিয়া এন্ট্ৰি কৰো যথেষ্ট ডাঙৰ মন্দিৰ আমি ওপৰলৈকে যাওঁচোন আৰু চাৰিফালে পৰিৱেশটো চাওক হেউজিয়া গছ-গছনিৰে ভৰপুৰ ইঞ্জিনিয়াৰ তেওঁ কিন্তু মানিব লাগিব এতিয়া আমি ওপৰত আছিলো যে আকৌ এইটো হৈছে বিখ্যাত Konark মন্দিৰৰ একেবাৰে সন্মুখৰ ওচৰৰ পৰা মই আপোনালোকক দেখুৱাইছো পৰিৱেশটো চাওক ইয়াৰ তলৰ ভিউটো এনেকুৱা দেখিছে আৰু সন্মুখৰ ফালে এনেকৈ চাৰিফালে মই দেখুৱালো আৰু এটা কথা এতিয়া আমি গম পালো যে বাহুবলী সিনেমাখনৰ শুটিং এই ঠাইতে হৈছিল বলে এটা চিনৰ এইফালে আপুনি হাতীবোৰ দেখিছেনে হাতীৰ মূৰ্তিবোৰ দেখিছে বাহুবলীতে চিনবোৰ নিশ্চয় দেখুৱাই এতিয়া আমি মন্দিৰটোৰ ইফালৰ পৰা সিফালে অৰ্থাৎ চাৰিওফালে এপাক ঘূৰিম বুলি ভাবিছো আৰু আপোনালোকক দেখুৱাই যাম এই যে ৰথৰ চকাবোৰ দেখিছে এইবোৰ আগতে হেনো সময় নিৰূপণ কৰিছিল আৰু এই চকাটো আপোনালোকে চাব এটা নতুন যেটো 10 টকাৰ নোট এই 10 টকাৰ নোটটোত এই অখুক চক কি সৰি ৰথৰ চকাটো ধুনিয়াকৈ তাত লিখা আছে আৰু তলত লিখা আছে Konark Sun টেম্পল বুলি আৰু এইটো হৈছে হেতুই হৈছে এইটো মন্দিৰ আৰু এইটোই হৈছে সেই চিত্ৰটো গতিকে আৰু ইয়াত চাবলগীয়া বস্তু আছে আপুনি এই যিবোৰ ওয়ালখনৰ মূৰ্তিবোৰ সম্পূৰ্ণ হিলেৰে নিৰ্মিত হিলেৰে কাটি এইবোৰ তৈয়াৰ কৰিছে বনাইছে আৰু বাকি ৰথৰ চকাবোৰ একেই গতিকে অতি আশ্চৰ্যকৰ হয়তো আপোনালোকে ভিডিঅ'ৰ যোগেদি ইমান স্পষ্টকৈ চিনি নাপাবও পাৰে কিন্তু যেতিয়া চককৈ আপুনি চাব বা দেখিব তেতিয়া হসাই এক আচৰিত এই স্থাপত্য শিল্প গতিকে এনেকৈ আমি চাৰিফালে পৰিভ্ৰমণ কৰিলো আৰু আপোনালোকক দেখুৱালো কেনেকুৱা লাগিছে কমেন্টৰ যোগেদি জনাব মন্দিৰটোৰ এইফালে আন এখন দুৱাৰ আছে কিন্তু আমি সবফালে গৈ গম পালো যে মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই কি কাৰণত দিয়া নাই হেতু গম নাপালো কেৱল সিকিউৰিটি মন্দিৰটোৰ ভিতৰত সোমোৱা এতিয়া বৰ্তমান নিষেধ এনেকৈ সেই কাৰণে বাহিৰে গুটেইবোৰ চালো এইফালে চাওকচোন এই হাতীৰ মূৰ্তিটো এনেকৈ হিলেৰে কাটি ৰাখিছে যথেষ্ট ডাঙৰ
আৰু ইয়াৰ ওপৰত অৱশ্যে উঠিব নিদিয়ে বাৰু সেইকাৰণে কাখৰ পৰা এনেকৈ চালো আমি এনেকৈ আছে তাৰ পাছতে এনেকৈ দুটামান ফটো ললো স্থিৰ চিত্ৰ আৰু আপোনালোকক শ্বেয়াৰ কৰিলো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ইয়াত লিখা আছে ধুনীয়াকৈ সান টেম্পলৰ বিষয়ে আপোনালোকে ভিডিঅ'টো ষ্ট্ৰে কৰি পঢ়ি চাব গতিকে গুড বাই অল ইজ ৱেল